নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি কুসুমতলাত অৱস্থিত নৰোৱা থানলৈ আহি আছোঁ দেই। চাওকচোন এয়া কোন কোন আহিছে। মই আহিছোঁ, আমাৰ খুৰী আহিছে, আমাৰ ছোৱালী আহিছে আৰু আমাৰ এওঁ গাড়ী চলাই গৈ আছে। এয়া আমি এতিয়া গৈ আছোঁ দেই নৰোৱা থানলৈ। এয়া আমি এতিয়া নৰোৱা থানৰ মূল গেটেদি প্ৰৱেশ কৰিছোঁ আৰু নৰোৱা থানৰ নাম নুশুনা মানুহ হয়তো নোলাব, কাৰণ ইয়ালৈ বহুতো ৰাইজ আই মাতৃ আহে নিজৰ মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে। আৰু নৰোৱা থানখন কুসুমতলা চেণ্টাৰৰ পৰা উত্তৰে পৰা 1-1.5 কিলোমিটাৰমান সোমাব লাগে। গতিকে আপোনালোকো আহিব। এটি ধুনীয়া পৰিৱেশৰ মাজেৰে আমি আহি আছোঁ। ইফালে এয়া ধুনীয়া মনোমোহা পথাৰ এতিয়া ধান কাটি আজৰি হৈছে আৰু আগতকৈ কিন্তু নৰোৱা থানখন বহুত উন্নত কৰিলে। আগতে এনেকুৱা নাছিলে। সেয়ে ৰাস্তাবিলাকত ধুনীয়াকৈ চাপৰি খুৱাই দিছে। তাৰ পৰিৱেশটো ধুনীয়া। আৰু যিহেতু এতিয়া মাঘ মাহত ইয়াত বহুতো ভকতৰ ৰাইজৰ সমাগম হয় ইয়াত মাঘ মাহত। তাক ইয়াত চাৰিওকাষে এবাৰ আকৌ দেখুৱাইছোঁ। আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ আৰু ভিতৰত আপোনালোকক লগ পাই আছোঁ দেই। অকল আমিয়ে অহা নাই, আমাৰ লগত আৰু বহুতো মানুহ আহিছে। আমি গোপিনীও লৈ আহিছোঁ। আমাৰ যিহেতু আজি আমাৰ ঘৰৰে শৰাই বুলি ক'ব লাগিব, গতিকে আমি আজি আহিলোঁ। আপোনালোকে ভিডিঅ'টো চাই যাব। এইকেইটা কোন আছে চাওকচোন, এইকেইটা পূৰা ফটো উঠি আছে, ফটোকে পষ্ট দি আছে দেই। আচল আমি নামঘৰ ভাগ পাইছোঁহি এতিয়া। ইয়াত লিখি থোৱা আছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠিত শ্ৰী শ্ৰী নৰোৱা থান, শংকৰদেৱে প্ৰতিষ্ঠা কৰা। কৃষ্ণ, এয়া ভিতৰ ভাগটো চাওক কি ধুনীয়া। আজি খুব বতাহ দিছে কিন্তু দেই, ন? খুব বতাহ আজি। এতিয়া আমাৰ চাকি জ্বলাবৰ সময় হৈ গ'ল, যিহেতু 12টা বজাৰ দবা কোবাই আৰু 12 বজাৰ আগত চাকি জ্বলায়। আৰু ইয়াতে আমি চাকি জ্বলাই আছোঁ। আৰু তাৰপিছত আমাৰ খুৰাই নৰোৱা থান নামটো কেনেকৈনো হ'ল তাৰ বিষয়ে আপোনালোকক ইয়াৰ তাৎপৰ্য বুজাই ক'ব দেই। শুনিবচোন আপোনালোকে। কৈ আছোঁ আপোনালোকক। এয়া প্ৰথম নৰোৱা থানটোৰ তাৰমানে মহৎ অৰ্থ এটা আছে। এই অৰ্থটো হৈছে গুৰুজনাই আহি পেলাই ইয়াত তাৰমানে এসাঁজ ভাত খাইছিলে। এসাঁজ ভাত খাই পেলাই ইয়াত কিন্তু নৰোৱাত ইয়াত তাৰমানে অকণমান এই জেগা টুকুৰাই তাৰমানে অকণমান হেৰি হৈ আছিলে, চাফা হৈ আছিলে। গুৰুজনাই ভাবিলে এইকণতে এসাঁজ খাওঁ। ইয়াতে আহি পেলাই গুৰুজনাই এসাঁজ ভাত বনাই শিষ্যসকলৰ লগত ভাগৰ জিগৰ মাৰি পেলাই ইয়াৰ পৰা গুচি গ'ল। গতিকে ইয়াত নৰল কাৰণে এই জেগাটোৰ নাম নৰোৱা। গতিকে এতিয়া এই থান ভাগত যিকণ জেগাত তাৰমানে গুৰুজনাই আহি পেলাই তাৰমানে এসাঁজ ভাত খাই পেলাই নৰল, তাতে তাৰমানে ওচৰ চুবুৰীয়া যিখিনি গাঁও আছিলে, সেই গাঁওখিনিয়ে কি কৰিলে, ইয়াত এভাগ তাৰমানে সৰু তাৰমানে গৰখীয়া থান এখন পাতি দিছিলে। গৰখীয়া থানখন পাতি দিছিলে। ইয়াত এটা মহৎ গুণ আছে, প্ৰত্যেকেই তাৰমানে হেৰি পাইছে, প্ৰমাণ পাই আহি আছে আজি তাৰিখলৈকে। গতিকে সেয়েহে কি গুণ পাইছে আমি জনাৰ মতে, তেতিয়াতো এইখিনিতো গোটেইখিনি খেৰ বনৰে তাৰমানে হাবি জংঘলেৰে তাৰমানে পৰিপূৰ্ণ হৈ আছিলে। জেগা এইকণেই চফা, ইয়াতে তাৰমানে থান এভাগ বনাই দিছিলে। গৰখীয়াই ইয়াতে আহাৰ পানী খাইছিলে। আৰু লগতে এই জেগাটো যদি কাৰোবাৰ যদি গৰু হেৰাই, ইয়াতে এই থান ভাগতে আহি পেলাই তাৰমানে শৰাই শলিতা বা চাকি বন্তি ধূপ এডালো যদি জ্বলাই দিছিলে, 2-3 দিনৰ পিছত হ'লেও হেৰুৱা গৰু গৈ পেলাই গোহালি পাইছিলেগৈ। গতিকে সেই তেতিয়াৰ পৰাই তাৰমানে জনবিশ্বাস আছে। গতিকে সকলোৱে তেতিয়াৰ পৰাই তাৰমানে ইয়াত দান দক্ষিণা আগবঢ়াওঁতে এতিয়া চৰকাৰেও কিছু তাৰমানে সহায় আগবঢ়াইছে। সেয়েহে আজি এই নৰোৱা থান তাৰমানে জাকত জিলিকা হৈ পৰিছে। গতিকে সেয়েহে আমি ভাবোঁ সকলোৱে আহি পেলাই ইয়াত যদি মনৰ কল্পনা যদি পূৰণ কৰিম বুলি ভাবে, সপোন যদি দিঠক কৰিম বুলি ভাবে, ইয়াত যদি চাকি বন্তি শৰাই শলিতা আগবঢ়াই পেলাই ইয়াত যদি কিছু
সাধ্য অনুপাতে দান আগবঢ়ায় তেতিয়াহ'লে তেওঁ যি বিচাৰে তাকেই পাব বুলি সকলোৰে মুখে মুখে এতিয়া প্ৰকাশ হৈ আহিছে। গতিকে সেয়েহে আপোনালোকক জনাওঁ যে ভক্তপ্ৰাণ ৰাইজ আপোনালোকৰ যদি মনৰ কামনা পূৰণ কৰিম বুলি ভাবে তেতিয়াহ'লে আহক, আমি এই গুৰু গৃহতে আমি সকলোৱে সেৱা আভাস কৰোঁ। ধুনীয়া হৈছে দেই। পিছত বন্ধাই দিলে ন। শংকৰ গুৰুজনাই পানী খোৱা নাট। ইয়াতে তাৰমানে পানী খাইছিলে সেইটো নাট তাৰমানে অকণমান পুখুৰী এটা আছিলে, সৰু খাল এটা। এতিয়া বনাই দিলে গুৰুজনাই পানী খোৱা নাট দেই এইটো, শংকৰ গুৰুজনাই। ভিতৰলৈ তোমাৰ গম্বৰটো অঁ সৰিভাগো আছে ন গম্বৰ? অঁ নাই, ভিতৰলৈ সোমাই যাওঁ। গুৰুজনাই পানী খোৱা নাট ভাত ধুনীয়াকৈ বন্ধাই দিলে এতিয়া। এইভাগ কুঁৱাটো সেইটো এইটো কুঁৱা নাছিলে, এনেই সৰু হেৰি এটা খাল এটা আছিলে, তাৰপিছত কমিটিয়ে সেইটো বনাইছিলে। এতিয়া তাৰমানে আকৌ বছৰ কিমান হৈ গৈ আছে, এইটো আগবাঢ়ি গৈ আছে। সেইকাৰণে বহুত ভাল লাগে বাৰু, ভাল লাগে। সেয়া কোনোবাই দান আগবঢ়োৱা, দানৰ মতে ধৰা আগবঢ়াই নিবও পাৰিছে, চৰকাৰৰ ফালৰ পৰাও দিছে। তাকেতো ধুনীয়া হৈছে এতিয়া, আৰু মূৰ্তিবিলাক বনাই দিছে। কৃষ্ণ সেয়া নাগ। গতিকে বন্ধু বান্ধৱীসকল, আমি আজি গোটেই দিনটো আনন্দৰে পাৰ কৰি এয়া দেখিছে সুন্দৰকৈ লগে ভাগে এসাঁজ ভোজ ভাত খাই লৈ নিজ গৃহলৈ যাবলৈ ওলালোঁ। আমি আশা কৰিছোঁ আপোনালোকো এদিন এই পবিত্ৰ ঠাইলৈ আহিব আৰু আপোনালোকৰ মনোভাৱ আমাক জনাবলৈ নাপাহৰিব দেই। আজিলৈ আহোঁ।